আৰবি ইয়াত আছোন। কচোন। তোৰ পৰা পাব লগা পইচাটো সন্ধিয়াকৈ কিবা এটা মেনেজ কৰি দিবিচোন। যদি ডক্টৰক গৈ পইচাটো দিব নোৱাৰোঁ হয়তো এই পৃথিৱীত মা জীয়াই নাথাকিব। বাৰু ঠিক আছে, সন্ধিয়ালৈ মেনেজ কৰি আছোঁ। Calling is either switched off or not reachable at the moment. Please try later. ঐ তই ইয়াতি, তোক মই ইমানকৈ বিচাৰি আছোঁ। তোক মই অথনিৰ পৰা কল কৰি আছোঁ, কলটো কিয় ৰিচিভ কৰা নাই? তই এতিয়া চিন্তা কৰিব নালাগে, মা এতিয়া সুস্থ। মই মেডিকেলত গৈ পইচাকেইটা দি থৈ আহিলোঁ। আৰে তই কমচে কমটো ফোনটো ৰিচিভ কৰি ক'ব পাৰ ন। ভাই আজি 6,000 টকা এটা দেচোন। তোৰ যদি বিচাৰ নহয় ফোনটোকে লৈ ল। ঠিক আছে।